নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ইউটিউব চেনেল ড্ৰিমছ কাম ট্ৰুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ আগন্তুক ভিডিঅ' প্ৰথমতে পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, এইটো হৈছে দ্বিতীয়টো ভিডিঅ'। আমি এতিয়া ভিডিঅ' টপিক হৈছে আমাৰ নদ নদী আৰু হ্ৰদসমূহৰ ওপৰত ভাৰতৰ। চ' আমি প্ৰথম ভিডিঅ'টোত 10টা কুৱেশ্যন আলোচনা কৰিছোঁ ভাৰতৰ নদ নদী আৰু হ্ৰদসমূহৰ ওপৰত। এইটো হৈছে দ্বিতীয়টো ভিডিঅ', ইয়াতো আমি 10টা কুৱেশ্যন আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাওক। চ' আহিছোঁ এতিয়া প্ৰথম কুৱেশ্যনলৈকে। ইয়াত দিছে বাই হুইচ নেম ডাজ দ্য ব্ৰহ্মপুত্ৰ এণ্টাৰ ইন টু ইণ্ডিয়া। চ' ইয়াতে কৈছে যে ব্ৰহ্মপুত্ৰ যেতিয়া ভাৰতত প্ৰৱেশ কৰিছে, সেই প্ৰৱেশ যিটো ঠাই আছে সেই ঠাইটোত ব্ৰহ্মপুত্ৰ নদী কি নামে জনা যায়। ইয়াত অপশ্যন দিছে 4টা। প্ৰথম দিছে মানস, ছেকেণ্ড দিছে ধনশিৰি, থাৰ্ড দিছে দিহাং, আৰু ফ'ৰ্থ দিছে তচংপু। চ' ইয়াৰ এনচাৰটো হ'ব দিহাং। চ' যেতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে আমাৰ ভাৰতত প্ৰৱেশ কৰিছে সেই প্ৰৱেশ পইণ্টটোত ব্ৰহ্মপুত্ৰ নদী দিহাং নামে জনা যায়। চ' এনচাৰ হ'ব চি। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ মিট গংগা ইন বিহাৰ। চ' তলত 4খন নদীৰ নাম দিছে, সেই নদীবোৰৰ ভিতৰত কোনখন নদী গংগা নদীৰ লগত সংলগ্ন হৈছে বিহাৰত। চ' অপশ্যনবোৰ হৈছে প্ৰথম দিছে ঘগ্ৰ, ছেকেণ্ড দিছে খন্দক, আৰু থাৰ্ড দিছে চন, আৰু ফ'ৰ্থ দিছে পুনপুন। চ' আচলতে এই 4খন নদীয়ে গংগাৰ লগত সংলগ্ন হৈছে বিহাৰত। চ' ইয়াৰ এনচাৰ হ'ব ডি। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে দ্য হিমালয়ান ৰিভাৰ্ছ আৰ। চ' ইয়াত সুধিছে যে হিমালয়ান ৰিভাৰবোৰ কেনেকুৱা। প্ৰথমতে সুধিছে মনচুন ফেড, স্ন' ফেড, এপিথেমেল আৰু ছিজনেল। চ' আচলতে যিবোৰ হিমালয়ৰ পৰা বৈ অহা ৰিভাৰ আছে সেই ৰিভাৰবোৰৰ মেইন চ'ৰ্চ হৈছে বৰফ। চ' ব্ৰহ্মপুত্ৰ ৰিভাৰৰ পৰা হিমালয়ৰ এৰিয়াৰ পৰা যিবোৰ নদী আমাৰ তলৰ ফালে বা সমভূমিলৈ নামি আহিছে সেই সকলোবোৰ ৰিভাৰ কোনো হিমবাহ বা কোনো বৰফৰ ডাঙৰ ঠাই সেনেকুৱা ঠাইৰ পৰা নামি আহিছে। চ' ইয়াৰ এনচাৰটো হ'ব বি, মানে স্ন'ফেড। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে দ্য টিবেটিয়ান ৰিভাৰ তচংপু এণ্টাৰ্ছ ইণ্ডিয়া থ্ৰু দ্য ষ্টেট অফ। চ' ইয়াতে কৈছে যে যিটো আমাৰ চাইনাৰ পৰা অহা ৰিভাৰ আছে তচংপু নামৰ যিটো ৰিভাৰ, সেই ৰিভাৰটো ইণ্ডিয়াত সোমাওঁতে ইয়াক কোনটো ষ্টেটত প্ৰথমতে এণ্ট্ৰি কৰিছে। চ' চাওক, তচংপু হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ আন এটা নাম। চাইনাত ইয়াক তচংপু বুলি কয় আৰু ইণ্ডিয়াত ইয়াক ব্ৰহ্মপুত্ৰ বুলি কয়। চ' যেতিয়া তচংপু ৰিভাৰে ইণ্ডিয়াত এণ্ট্ৰি কৰিছে সেই এণ্ট্ৰি যিটো প্ৰথম ষ্টেটখন হৈছে অৰুণাচল প্ৰদেশ। চ' এনচাৰ হ'ব অৰুণাচল প্ৰদেশ। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে নিয়াৰ দ্য লেক মানস সৰোবৰ ইন টিবেট দ্য ৰিভাৰ হুইচ হেজ ইটছ চ'ৰ্চ ইজ আৰ। চ' ইয়াত কৈছে যে তলত দিয়া ৰিভাৰবোৰৰ ভিতৰত কোনকেইখন ৰিভাৰৰ যিটো উৎপত্তি স্থল সেইটো হৈছে মানস সৰোবৰ লেক বা ইয়াৰ ওচৰত অৱস্থিত ঠাইখিনি। চ' ইয়াত অপশ্যন দিছে 3টা, মানে 4টা অপশ্যনে দিছে। প্ৰথমটো দিছে ইণ্ডাছ, ছেকেণ্ডটো দিছে সুতলাজ, থাৰ্ড দিছে ব্ৰহ্মপুত্ৰ, আৰু ফ'ৰ্থ দিছে অল অফ দিছ, মানে গোটেইকেইখন। চ' আচলতে ইয়াৰ এনচাৰ হ'ব D2, কাৰণ ইণ্ডাছ, সুতলাজ আৰু ব্ৰহ্মপুত্ৰ গোটেইকেইখন ৰিভাৰে মানস সৰোবৰ বা তাৰ নিকটৱৰ্তী ঠাইসমূহৰ পৰা বৈ আহিছে। চ' ইয়াৰ এনচাৰ হ'ব ডি। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। হুইচ অফ দ্য ফলোয়িং ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া। চ' ইয়াতে কৈছে যে তলত দিয়া ৰিভাৰবোৰৰ ভিতৰত কোনখন ৰিভাৰ বা কোনখন নদী সকলোতকৈ দীঘল নদী সুধিছে। চ' ইয়াতে অপশ্যন দিছে 4টা। প্ৰথমটো হ'ল গংগা, ছেকেণ্ড নৰ্মদা, তাৰপিছত ব্ৰহ্মপুত্ৰ, আৰু শেষত গোদাবৰী। চ' ইয়াৰ ভিতৰত সকলোতকৈ দীঘল নদীটো হৈছে গংগা নদী, এইটো সকলোৱে জানে, আৰু দ্বিতীয় দীঘল নদীটো হৈছে ব্ৰহ্মপুত্ৰ।
ইণ্ডিয়াৰ ভিতৰত চ' আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে 17 নম্বৰ দ্য ৰিভাৰ বেচিন হুইচ ইজ কল ৰুফ অফ ইণ্ডিয়া ইজ চ' তলত দিয়া যিটো ৰিভাৰবোৰ আছে বা ৰিভাৰৰ যিটো নিকটৱৰ্তী এৰিয়া সেই গোটেইখিনি ধৰি মানে এটা ৰিভাৰ যেতিয়া সেই ৰিভাৰত অন্য অন্য জান জুৰি লগ লাগি এটা বেচিন বা এটা এৰিয়াৰ সৃষ্টি কৰে সেই বস্তুটোকে কোৱা হয় ৰিভাৰ বেচিন চ' ইয়াতে চাৰিটা ৰিভাৰ বেচিনৰ নাম দিছে প্ৰথমটো হৈছে দামোদৰ ছেকেণ্ডটো হৈছে হুগলী থাৰ্ডটো হৈছে গোদাবৰী আৰু ফ'ৰ্থটো হৈছে স্বৰ্ণৰেখা চ' এই চাৰিওটা বেচিনৰ ভিতৰত কোনটো বেচিনক কোৱা হয় ৰুফ অফ ইণ্ডিয়া বা ৰু অফ ইণ্ডিয়া চ' ইয়াৰ এনচাৰটো হ'ব দামোদৰ আমি দামোদৰ যিটো ৰিভাৰ বেচিন বা ৰিভাৰ সেই ৰিভাৰটো আমি ৰু অফ ইণ্ডিয়া বুলি জানো চ' আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে ইয়াত দিছে হুইচ অফ দ্য ফলোয়িং ইজ এন আইলেণ্ড ড্ৰেইনেজ এৰিয়া চ' ইয়াত কৈছে যে তলত দিয়া কোনটো এটা বদ্বীপীয় ড্ৰেইনেজ এৰিয়া বা পানী সংগ্ৰহ কৰিব পৰা এটা বদ্বীপীয় এৰিয়া বুলি সুধিছে ইয়াত অপশ্যন দিছে চাৰিটা চাম্বাৰ এৰিয়া চিলিকা এৰিয়া মানস সৰোবৰ লেক আৰু ৰাণ অফ কুটছ চ' ইয়াৰ ভিতৰত যিটো বদ্বীপীয় এৰিয়া হৈছে বা আইচলেণ্ড ড্ৰেইনেজ এৰিয়া বুলি কয় তাক সেইটো হ'ব ৰাণ অফ কুটছ চ' ইয়াৰ এনচাৰটো হ'ব ডি চ' আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে আমাৰ এইটো হৈছে ছেকেণ্ড লাষ্ট কুৱেশ্যন এই ভিডিঅ'টোৰ চ' যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব কিবা আশা থাকিলে কমেণ্ট কৰক তলত চ' আহিছোঁ এতিয়া 19 নম্বৰ কুৱেশ্যনলৈকে ইয়াত দিছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ফ্ল'জ থ্ৰু মহাৰাষ্ট্ৰ এণ্ড গুজৰাট চ' ইয়াতে কৈছে যে তলত দিয়া কোনখন ৰিভাৰ বা কোনটো ৰিভাৰ মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজেদি বা টাচ কৰি বৈ গৈছে চ' ইয়াত অপশ্যন দিছে চাৰিটা প্ৰথম দিছে সাবৰমতী ছেকেণ্ড দিছে গোদাবৰী তাৰপিছত দিছে মাহী আৰু শেষত দিছে তাপ্তি চ' মহাৰাষ্ট্ৰ আৰু গুজৰাটক সংলগ্ন কৰা বা ইয়াৰ মাজেৰে বৈ যোৱা নদীখন হৈছে তাপি নদী চ' এনচাৰ হ'ব ডি তাপি আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে বা আজি হৈছে এইটো শেষৰ কুৱেশ্যন আজিৰ ভিডিঅ'ৰ ইয়াত দিছে দ্য লংগেষ্ট ৰিভাৰ অফ পেনিনচুলা ইণ্ডিয়া ইজ চ' ইণ্ডিয়াৰ যিটো পেনিনচুলা আছে বা ইণ্ডিয়াৰ যিটো মধ্যাহ্ন ভাগ বুলি কয় সেই ভাগটোৰ বৈ যোৱা সকলোতকৈ দীঘল নদীখনৰ নাম সুধিছে চ' ইয়াতে অপশ্যন দিছে চাৰিটা প্ৰথম দিছে নৰ্মদা ছেকেণ্ড দিছে গোদাবৰী থাৰ্ডত দিছে মহানদী আৰু ফ'ৰ্থত দিছে কাবেৰী চ' ইণ্ডিয়ান পেনিনচুলাৰ সকলোতকৈ দীঘল ৰিভাৰটো হ'ল গোদাবৰী চ' এনচাৰ ইজ বি চ' ফ্ৰেণ্ডছ থেংক ইউ হেল্ল' ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াৰ ওপৰতে লেফ্ট ছাইডে মোৰ আগৰ ভিডিঅ'বোৰৰ লিংক দিয়া আছে আৰু ৰাইট ছাইডে মোৰ যিটো চেনেলৰ লগো আছে সেইটো পপ আপ হৈ আছে তাত গৈ আপোনালোকে ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব আৰু যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে লেফ্ট ছাইডৰ সেইটো প্লে'লিষ্টত ক্লিক কৰক আৰু আগৰ ভিডিঅ'বোৰ চাওক ধন্যবাদ